পূৰ্বাঞ্চলৰ ৰাজ্যিক বিজেপি সম্পাদক অজয় জাম্বল কাৰ্বি পৰিষদৰ পৰিষদ বৰ্গৰে আলোচনা কাৰ্বি পৰিষদৰ সাহকীয় দলৰ নিৰ্দেশ মতেহে পট্টা প্ৰদান কাৰ্য সম্পাদন হোৱাৰ অভিযোগ অচিৰে ধৰমনলা নৈৰ কাষত থকা অবৈধ বাসগৃহসমূহৰ উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তৰবিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ পৰিষদ বৰ্গৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজয় জাম্বল পৰিষদৰ সভা কক্ষত মিলিত হল এক গুৰুত্বপূৰ্ণ বৈঠকত বৈঠক অনুষ্ঠিত হোৱাৰ আগতে কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক বিজেপিৰ সম্পাদক অজয় জাম্বলক পোহো জাম্বৰঙৰে উষ্ম আদৰণি জনায় বৈঠকত পৰিষদৰ আটাইবোৰ কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্য প্ৰমুখ্যে পশ্চিম কাৰ্বি আংলং বিজেপিৰ সভাপতি অৰুণ তেৰাং উপস্থিত থাকে বিজেপিৰ সম্পাদক অজয় জাম্বলকে ধৰি বৈঠকত উপস্থিত আটাইৰে সন্মুখত তুলিৰাম ৰংহাঙে ষষ্ঠ অনুসূচীৰ সংবিধানৰ পুথিখন পঢ়ি দিয়ে লগতে জিলাখনত অব্যাহত থকা বিভিন্ন সমস্যাৰ কথা বৈঠকত উত্থাপন কৰি বিজেপিৰ শীৰ্ষ নেতাগৰাকীৰ দৃষ্টিগোচৰ কৰায় আৰু ভাৰতীয় সংবিধানৰ 244 অনুচ্ছেদ ক ধাৰা শীঘ্ৰে ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা কাৰ্বি আংলঙলৈ সিধা পুঁজি আবণ্টনৰ ব্যৱস্থা কৰা আৰু কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে বৈঠকত আলোচনা কৰে উল্লেখ্য বিজেপিৰ শীৰ্ষ নেতৃত্ব অজয় জাম্বল যোৱা কালিৰে পৰা জিলাৰ মুখ্য সদৰ চহৰ ডিফুত উপস্থিত হৈ ডিফুৰ আৱৰ্ত ভৱনত বাহৰ পাতি আছিল কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিশ ৰংফাৰৰ ৰিপৰ্ট কাৰ্ট নিউজ যোৱা 11 ছেপ্টেম্বৰৰ দিনা ডিফু আৱৰ্ত ভৱনত কাৰ্বি আংলং ষষ্ঠ অনুসূচী এলেকাৰ ভূমি নীতিৰ ওপৰত আলোচনাৰ বাবে অহা অসম স্থানীয় নৃগোষ্ঠীয় লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষাৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ভূমিৰ পট্টা অজনগোষ্ঠীয় লোকসকলেনো কেনেকৈ পট্টা পাবলৈ সক্ষম হয় ধৰণৰ প্ৰশ্ন উত্থাপিত হয় ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত কাৰ্যালয়ৰ সকলে ভিতৰকৈ টকাৰ লেনদেনৰ যোগে পট্টা প্ৰদানৰ কাৰ্য সম্পন্ন হোৱাৰ অভিযোগ উঠিছিল মণ্ডলসকলৰ ওপৰত কিন্তু জানিব পৰা মতে পৰিষদৰ পৰা পট্টা প্ৰদানৰ বাবে যাৱতীয় সকলো নিৰ্দেশ হৈ যোৱাৰ পিছত মণ্ডলসকলে অৱশেষত পট্টা প্ৰদান কৰিবলগীয়া হয় এনে ক্ষেত্ৰত ৰাজ্যৰ জ্ঞাতাৰ্থে কাৰ্ট নিউজৰ সাংবাদিকে এই সম্পৰ্কত নিজাববীয়াকৈ আজি এক সৰজমিন তদন্ত চলায় কাৰ্বি আংলং জিলা সহকাৰী ৰাজহ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি প্ৰকৃততে পট্টা নিদিবলগীয়া লোককো পট্টা প্ৰদান কাৰ্য কেনেকৈ সম্ভৱ হয় তাক তদন্ত চলায় তোমাকে নিলে টেবুলৰ লংকে যিমান মানুহ নিলে আমনি মানুহ বাঙনে নিলে সব লগে 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 কৰি দিলে আরে নালিদা দিলে নালিদা টেবুল লাবাং চিনিলে জালে লাগে অকল নালি ফালে কি কই পলাম নালি এসে নালি প্রেসিডেন্ট হই পেন সিঙ্গম দিলে নালি পাসনা আর দিনার কো আলাম আপনি টেবুল বাং চিনিলে জালে সেটা টেবুল মই মাজুকটা সংলা নিলে কে বাংলা লগে লগে আমগি খাইলে লগে লগে সুই দিলে কবই লাগিব এনে কাৰ্যত বহু সময়ত জিলাখনৰ স্থানীয় নৃগোষ্ঠীয় লোকসকলে ভূমি পট্টা প্ৰাপ্তিৰ ক্ষেত্ৰত অযথা বহু পলম হোৱাৰ অভিযোগ নুঠা নহয় অথচ এজন অজনজাতীয় লোকে ভূমিৰ পট্টা সহজতে প্ৰাপ্তি কৰে স্থানীয় একাংশ ৰাজ্যৰ সদায় একেটা প্ৰশ্ন উত্থাপিত হয় যে ই কেনেকৈ সম্ভৱ এনে প্ৰশ্নৰ উত্তৰ বিচাৰি একাংশ মণ্ডলৰ কাষ চাপুতে কয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰা MSC সকলৰ পৃষ্ঠপোষকতাত সকলো কাম সম্পন্ন হৈ অহাৰ লগতে পট্টা প্ৰদানৰ বাবে নিৰ্দেশ অহাৰ পিছত মণ্ডলসকলে আৰু কি কৰিব বেসিক্যালি কে non tribal থাম্পালো লাপেন ডিপার্টমেন্ট অফ লি কাটোরি আছে নেতুম যেবা এফএনসি কে দামতাং ইয়ারো ইয়াসু পনহাংলো যে চুকলুজন থমংবো নামসি লংলে কাউন্সিল লিবারেল আবে পিনপেন লংলে কিপিমা non tribal teman kipima department long le kipima na so lo detail report ang bini na so putat dong si ki do kop pa yung sa ante do putet mama ke claim itu on si balang pan tu ga isi aron te pena tu ban sai ke do kop পট্টা দিয়াৰ প্ৰক্ৰিয়া কৰিবই লাগিব পট্টা দিয়াৰ শক্তি বা ক্ষমতা মণ্ডলসকলৰ হাতত নাথাকে বহুতো টকাৰ বিনিময়ত হলেও ভূমিৰ পট্টাৰ এজন মণ্ডলে দিব নোৱাৰে বুলি কয় মণ্ডলসকলে
কিন্তু আমাৰ কাৰ্বি আংলঙত অজনজাতীয় তথা বহিৰাজ্যৰ লোকসকলেও ভূমিপট্টা পাব পাৰে হেয়া আমিও কেতিয়াবা শুনিছো ইয়াৰ সত্যতা সচেতন আৰু বুদ্ধিমান ৰাইজে নিজে বিচাৰ কৰক এই কাৰ্যৰ বাবে প্ৰকৃত দুখী কোন কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতিশ ৰংফৰ ৰিপৰ্ট কাট নিউজ অচিৰেই ডিফু চহৰৰ ডিফু চৰচৰি আৰু ধৰমনলা নৈৰ কাষে কাষে থকা অবৈধ বাসগৃহসমূহৰ উচ্ছেদ অভিযান চলোৱাৰ সম্ভাৱনা এইবাৰ উচ্ছেদ অভিযান চলাব ডিফু টাউন কমিটি আৰু কাৰ্বি আংলং জিলাৰ সহকাৰী ৰাজহ বিষয়াৰ কাৰ্যালয়ে ইতিমধ্যে চহৰৰ মানচিত্ৰ চাই অধ্যয়ন কৰি সেইমতে জৰীপ কাৰ্য চলাব অবৈধ প্ৰমাণিত হোৱা বাসগৃহসমূহৰ উচ্ছেদ কৰা হ'ব প্ৰণিধানযোগ্য যে অবৈধভাৱে চহৰৰ নৈ কাষত কাঠফুলা গজি উঠাৰ দৰে ৰাতাৰাতি বাসগৃহ সাজি নিগজিয়াকৈ থাকিব নোৱাৰে পৰা চহৰখনত বিশেষকৈ বজাৰ এলেকাৰ বাসগৃহ বানত বুৰ যাবলগীয়া অৱস্থা হৈছে বৰষুণ বৰ বেছি ডাঙৰ হ'বই নালাগে ছাগলী খেদা বৰষুণো যদি একেৰাহে ৩-৪ ঘণ্টা পৰে তেন্তে চহৰৰ নৈকেইখনৰ জলপৃষ্ঠ উফন্দি উঠাটো নিশ্চিত আৰু আটাইতকৈ ভয়ংকৰ কথা যে নৈকেইখনৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পানীসমূহ ওলাই যাবলৈ সাজি দিয়া নৰ্মদাৰ ওপৰতে বাসগৃহ সাজি দিয়াৰ ফলত বৰষুণৰ পানীখিনি ওলাই যাবলৈ কেনেও বাট নেপাই বাসগৃহসমূহ জলমগ্ন কৰি পেলায় এক কথাত ক'বলৈ গ'লে ডিপু চহৰখনৰ বিৰাট গেলা পচা তথা পুতি দুৰ্গন্ধময় পৰিৱেশলৈ পৰ্যবহিত হ'বলৈ গৈ আছে যি মানুহৰ বাবে কিয় চহৰৰ প্ৰত্যেক জীৱকুলৰ বাবে হৈ পৰিছে ভয়ংকৰ ভাবুকি স্বৰূপ সময় থাকোঁতে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে সুন্দৰ ডিফু চহৰখন এদিন ভয়ংকৰ এখন চহৰলৈ পৰিণত হ'বলৈ বেছি পৰ নালাগিব ৰাতিশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান বাহবাৰী অঞ্চলৰ পৰা পিস্তলসহ আৰক্ষীয়ে আটক কৰিছে এজন ব্যক্তি সাংবাদিকৰ এটা দলক আৰক্ষীয়ে জানিবলৈ দিয়া মতে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পন খেদি খটখটি অচি দীপক বৰাৰ নেতৃত্বত বুধবাৰে সন্ধিয়া প্ৰায় 7 বজাত চলোৱা অভিযানত লাহৰিজান বাহবাৰী অঞ্চলৰ পৰা শ্বহীদ হুছেইন বয়স 39 নামৰ ব্যক্তিক 22 পইণ্ট পিস্তলসহ আটক কৰে ধৃত শ্বহীদ হুছেইন বিগত দীৰ্ঘদিনৰ পৰা অবৈধ অস্ত্ৰ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ আছে অবৈধ অস্ত্ৰ সৰবৰাহ কাৰ্যত জড়িত ধৃত হুছেইনক 107 US 251A আৰ্মছ এক্টৰ অধীনত কেছ ৰুজু কৰাৰ লগতে জেল হাজতত প্ৰেৰণ কৰে আজি দিনত ধৃত হুছেইনক জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ কথা বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ
types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SME Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Manta Road 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Auraletas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। শনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। দেনগাঁৱত অনুষ্ঠিতব্য মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তীলৈ আৰু বেছি দিন নাই। ৰূপালী জয়ন্তী বৰ্ষৰ যুৱ মহোৎসৱত হ'বলগীয়া বিভিন্ন নৃত্য গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ নিজৰ গোটৰ খ্যাতি আনিবলৈ পাৰখোৱা KCS গোটেও ব্যস্ত হৈ পৰিছে মহা আখৰাত। কেৱল প্ৰতিযোগিতাৰ বাবেই নহয়, কাৰ্বি যুৱক যুৱতীসকলৰ 25 বছৰীয়া যুৱ মহোৎসৱৰ বৰ্ষলৈ কাৰ্বি পৰম্পৰাগত নৃত্য গীতৰ মানদণ্ড বহুতো উন্নত মানৰ হ'ল তাকো দেখুৱাব বিচাৰিছে। হয়, কাৰ্বি পৰম্পৰা তথা সাংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ দায়িত্ব এতিয়া কাৰ্বি নতুন প্ৰজন্মৰ হাতত। এই দায়িত্ব বুজাৰ বাবে পাৰখোৱা KCS গোটৰ জাক সাংস্কৃতিক প্ৰেমী যুৱক যুৱতীসকলে মহা আখৰাত ব্যস্ত হৈ দিন ৰাতি একাকাৰ কৰিছে। নিজৰ চহকী কিংবদন্তি আৰু পৰম্পৰাগত নৃত্য গীতসমূহ ভালদৰে অনুশীলন কৰি দেনগাঁও মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱত নিজৰ গোটৰ নাম বৃদ্ধি কৰাৰ লগতে অনাগত তাৰালাংচ কাৰ্বি যুৱ মহোৎসৱৰ বাবেও এতিয়াৰ পৰাই তৈয়াৰ কৰিব লাগিব বিভিন্ন কৰ্ম আঁচনি। mate alira chan piduni phan ansa se ke pa mi dunji phan nilitum dhungaji kese sinura teranghin metachi kedang pon mom আগন্তুক দেনগাঁৱৰ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তীৰ বাবে প্ৰস্তুতি কেনেধৰণে চলিছে তাক জানিবলৈ আমাৰ কাট নিউজৰ সাংবাদিকে পাৰখোৱা KCS গোটৰ সভাপতি ৰমেন টেৰণৰ কাষ চাপোতে সভাপতিগৰাকীয়ে জনায় যে আগন্তুক দেনগাঁৱৰ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ সফল কৰি তুলিবলৈ পাৰখোৱা গোটে যিমান পাৰে প্ৰস্তুতি আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেনগাঁৱৰ পৰা ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ।
বালিপথাৰ মাণ্ডলিক কেচিএছৰ উদ্যোগত এইবাৰ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী উৎসৱ ধুমধামেৰে উদযাপন কৰিবলৈ প্ৰস্তুতি অতি ক্ষিপ্ৰতৰ কৰি তুলিছে উদ্যোক্তাসকলে। এই লৈ বুধবাৰে পুৱা প্ৰায় 10 বজাত জপৰা লাংছৰ সাংস্কৃতিক কেন্দ্ৰত বালিপথাৰ মাণ্ডলিক অধীনৰ কেচিএছ গোটসকলৰ গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। বালিপথাৰৰ অনাগত মাণ্ডলিক কেচিএছৰ উদ্যোগত হবলগীয়া মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ 25 বছৰীয়া পূৰ্তিৰ উপলক্ষে অতি উৎসৱমুখৰ আৰু আনন্দমুখৰ হোৱাৰ আকৰ্ষণীয় কৰাৰ বাবে আটায়ে আহু পুৰুষাৰ্থ কৰিব লাগে বুলি সভাত আলোচনা বিলোচনা কৰে। সেয়েহে বালিপথাৰ মাণ্ডলিকৰ অধীনৰ পৰা আটাইবোৰ গাঁৱৰ পৰা পৰিয়ালে প্ৰতি চাউল 1 কেজিকৈ আৰু 20 টকাকৈ মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সফল সম্পন্ন হোৱাৰ বাবে বৰঙণি আগবঢ়োৱাৰ কথা সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা বুলি জনালে বালিপথাৰ মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ প্ৰচাৰ সম্পাদক বিষ্ণু লেখথেয়ে। বুকাজানৰ পৰা আনন্তেৰাম কাট নিউজ। কাৰ্বি আংলঙৰ বুকাজান বিধানসভাৰ অন্তৰ্গত সৰিয়জান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ মহা ধুমধামেৰে উদযাপনৰ বাবে স্কুলৰ স্বৰ্ণ জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত চলিছে ব্যাপক প্ৰস্তুতি। অহা অক্টোবৰৰ 3, 4 আৰু 5 লৈ 3 দিনৰ বাবে অনুষ্ঠিত হ'বলগীয়া স্বৰ্ণ জয়ন্তী বৰ্ষৰ বাবে উদযাপন সমিতিয়ে এই উদ্দেশ্যেৰে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবলৈও যোজা কৰিছে। স্মৃতি গ্ৰন্থত প্ৰকাশৰ বাবে হৰিহজন স্কুলৰ ইতিহাস বিষয়ক নতুবা শিক্ষা বিষয়ক লেখক লেখিকাৰ পৰা লেখনি আহ্বান কৰিছে। ইয়াৰ উপৰি স্কুলখনৰ স্বৰ্ণ জয়ন্তী সমাৰোহৰ প্ৰতিটো কাৰ্যসূচীত সহায় সহযোগ আগবঢ়াবলৈ স্বৰ্ণ জয়ন্তী উদযাপন সমাৰোহ সমিতিৰ সম্পাদিকা পূৰ্ণিমা গগৈ বৰুৱাই সমূহ বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিসকলক অনুৰোধ কৰিছে। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো। ধন্যবাদ।